Everyone, let's make গাহৰি মাংস with me. ফাৰ্ষ্টতে মই তেলখিনি গৰম হৈ দিছোঁ আৰু দেন তাৰপাছত পিঁয়াজখিনি ভালদৰে দি দিছোঁ আৰু দেন পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে তাৰপাছত আমি গাহৰিখিনি এড কৰি দিলোঁ, এড কৰি ভালদৰে লৰাই লৈছোঁ আৰু তাৰপাছত ৰেড চিলি আৰু তাৰপাছত মিট মছলা এইবোৰ ভালদৰে আমি লৰাই ল'ম, মিহলাই ল'লোঁ এণ্ড দেন তাৰপাছত নহৰুখিনি ভালদৰে খুন্দি লৈছোঁ, খুন্দি লোৱাৰ পাছত এড কৰি দিম আৰু এইফালে আমি লৈছোঁ কলডিল আৰু গাহৰি মাংসৰ খুব এটা ভাল কম্বিনেশ্যন আৰু এইফালে আমি লৰাই ল'ম আকৌ এইখিনি ধুনীয়াকৈ মিহলি কৰাই ল'ম, মিহলি হৈ যোৱালৈকে আমি অলপ ভালদৰে সিজিবলৈ ঢাকনাখন মাৰি দিম আৰু তাৰপাছত এইখিনি ভালদৰে সিজি গ'ল এণ্ড দেন আলু এড কৰি বইল কৰা আলু এড কৰি ভালদৰে আমি ছাৰ্ভ কৰি ল'ম। এয়াই আছিল আজি ভিডিঅ'টোত, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।